হৈছে কিয় জানা? তুমিতো মোৰ বিষয়ে সকলোখিনি কথাই জানা। এলডিয়ে মোৰ বিষয়ে জানে। এলডি মোৰ প্ৰতিটো কামৰ লগত প্ৰতিটো মুহূৰ্ততে মোৰ সৈতে জড়িত। মোৰ বহুতো গোপন কথা সাক্ষীয়ে মোৰ বিশ্বাসী এলডি। সেইবুলি কিন্তু মই তোমাৰ কৰি দিয়া নাই দেই। মোৰ বিষয়ে জানো প্ৰত্যেকগৰাকী মই অতি সযতনে ৰাখিছোঁ। আমাৰ ইহঁতৰ একোখন নিজৰ নিজৰ ঘৰ আছে। মাক দেউতাক ভাই ভনীয়েৰে ভৰা ঘৰ আছে। প্ৰত্যেকখন ঘৰ মোৰ টকাৰে চলি আছে, মই চলাই আছো। ইহঁতক কিন্তু সেই ঘৰলৈ মই যাব দিয়া নাই। মোক মনোৰঞ্জন দিয়াই হৈছে ইহঁতৰ বিনিময়ত ইহঁতৰ প্ৰতিটো অভাৱ মই পূৰণ কৰিছোঁ। ঠিক তেনেকৈ তোমাৰ প্ৰতিটো অভাৱ মই পূৰণ কৰিছোঁ। তোমাক মই ট্ৰেন্সফাৰ হ'বলৈ নিদি মোৰ সমষ্টিৰ এখন স্পেচিয়েল থানাত বছৰৰ পিছত বছৰ দিন ধৰি ৰাখি আহিছোঁ, প্ৰমোচন কৰি। জানো ছাৰ, জানো আপোনাৰ বিষয়ে সকলোবোৰ কথা জনাৰ পিছত আপুনি মোক মৰম কৰি আপোনাৰ লগতে ৰাখিছে। এই মৰমৰ মূল্য তুমি মই আপোনাক দিব নোৱাৰোঁ। আপুনি মোক মাৰিও পেলাব পাৰে। এইখিনি ক্ষমতা আপোনাৰ আছে। জনসাধাৰণে নজনা বহুত গোপন কথা এলডিয়ে মই জানো, আৰু সেইবাবে এলডিয়ে মই আপোনাৰ লগত এনেদৰে থাকিব পাৰিছোঁ। হয় বাৰু, কথাটো হ'লেও এলডিয়ে যিমানবোৰ মোৰ বিষয়ে জানে এতিয়াও কিন্তু তুমি সিমানবোৰ জনা হৈ উঠা নাই। তথাপিও তুমি মোৰ বহুত অকণমান বিশ্বাসী। কিন্তু মই বেয়া পাইছে কিন্তু কিয় ছাৰ? তোমাৰ পৰিয়ালটোলৈ মোৰ ঘৰত ভাত খাবলৈ নাহিলা কিয়? ছাৰ, মোৰ পৰিয়ালটো গাঁৱত থাকে। মোৰ যেতিয়া কোৱাটাৰ পৰিয়াল থাকিবলৈ বৰ অসুবিধা হৈছে। তোমাৰ ল'ৰা ছোৱালী সংসাৰ? ছাৰ, মোৰ ল'ৰা এটা আছে। তাৰমানে মোৰ সৈতে একেই। মোৰ সৈতে একেই। ময়ো বাপেক। ভাল লাগে সমাজৰ নিজকে বাপেক বুলি চিনাকি দি। মোৰ এটা সপোন আছে জানে, ময়ো সংসাৰ কৰিম। পুত্ৰ কন্যাৰে পৰা মোৰ এখন ভৰাই ঘৰ হ'ব। দেখুৱালো ময়ো সংসাৰ কৰিব পাৰোঁ। ছাৰ, এইবিলাক আপুনি ময়ো এজনী ছোৱালী ভাল পাইছিলোঁ। বহুত ভাল পাইছিলোঁ। তাইক ভাল পোৱাৰ বাবে মইতো নিজক কিবা ল'ৰা কৰি ৰাখিছিলোঁ, পুৰুষ সজাই ৰাখিছিলোঁ। নিজকে পুৰুষ সজাই ল'ৰা সজাই মই তাইৰ পৰা তাই ভাল পোৱাৰ পৰা আদায় কৰিব বিচাৰিছিলোঁ। তাই কৰবাত কিবা সন্দেহ কৰিবলৈ ধৰিলে আৰু তাৰ বাবে মোৰ লগত কিছুমান গোপন অন্তৰংগ মুহূৰ্তৰ প্ৰস্তাৱ দিলে। অন্তৰংগ মুহূৰ্ত কিন্তু তারা তিৰস্কাৰ কৰি অনা চকৰ তলা কৰি তাই মোৰ বুকু ভাঙি গুচি গ'ল। আৰু সেইদিনা ময়ো শপত চালো, দেখুৱাম যে সমাজখনত মই নিজকে পুৰুষ হিচাপে প্ৰতিষ্ঠা কৰি দেখুৱাম। আজিৰ সমাজত মই পূৰ্ণাংগ পুৰুষ প্ৰতিষ্ঠিত। কোনে মোক ardhanari বুলি নকয়? নকওঁ ছাৰ, নকওঁ, কেতিয়াও নকওঁ ছাৰ, কেতিয়াও নকওঁ। আপুনি এনেকৈ থাকি সুখী হৈছে, আপুনি এনেকৈ থাকক ছাৰ। বাহিৰৰ জগতৰ দৃষ্টিত আপুনি এজন পুৰুষ, আৰু সেইবাবে ছাৰ মোৰ দৃষ্টিতো আপুনি এজন পূৰ্ণাংগ পুৰুষ। কিন্তু আজি যে মই নাৰী, অৰ্ধনাৰী মই।